নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ তোমালোকৰ মাজত। প্ৰথমটো প্ৰশ্ন হৈছে কৰোনাৰ উৎপত্তি কোভিড-19 প্ৰথমে কোনখন দেশত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত কৈছে চীনত, অপশ্যন বিত কৈছে ইংলেণ্ডত, অপশ্যন চিত কৈছে আমেৰিকাত আৰু অপশ্যন ডিত কৈছে নাগালেণ্ড। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চীনত কৰোনাৰ উৎপত্তি প্ৰথমে হৈছিলে। ২ নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে কৰোনা কোভিড-19 ৰোগী চিনাক্ত হৈছিল? অপশ্যন এত কৈছে মুম্বাই, অপশ্যন বিত কৈছে কেৰালা, অপশ্যন চিত কৈছে দিল্লীত আৰু অপশ্যন ডিত কৈছে মহাৰাষ্ট্ৰত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেৰালা। ৩ নম্বৰ প্ৰশ্নটোত কৈছে 2021 চনৰ ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট অনুসৰি ভাৰতৰ স্থান কিমান? অপশ্যন এত কৈছে 39, অপশ্যন বিত কৈছে 139, অপশ্যন চিত কৈছে 239 আৰু অপশ্যন ডিত কৈছে 339। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 139। 4 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামেৰে কোন ঠাইত ষ্টেডিয়াম পতা হৈছে? অপশ্যন এত কৈছে দিল্লীত, অপশ্যন বিত কৈছে মুম্বাই, অপশ্যন চিত কৈছে আহমেদাবাদ আৰু অপশ্যন ডিত কৈছে চেন্নাই। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আহমেদাবাদ। 5 নম্বৰ প্ৰশ্নটোত কৈছে IAF উইং কামাণ্ডাৰ ৰূপে স্বীকৃতি পোৱা প্ৰথমগৰাকী মহিলা কোন? IAF উইং কামাণ্ডাৰ ৰূপে স্বীকৃতি পোৱা প্ৰথমগৰাকী মহিলা কোন? অপশ্যন এত কৈছে হিমা দাস, অপশ্যন বিত কৈছে বৰ্ণালী গগৈ, অপশ্যন চিত কৈছে লাভলীনা বৰগোহাঁই, অপশ্যন ডিত কৈছে কিৰণ বেদী। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বৰ্ণালী গগৈ। বি ইজ দ্য ৰাইট এনচাৰ। 6 নম্বৰ প্ৰশ্নটোত কৈছে 67তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ কোনে জয় কৰিছিল? অপশ্যন এত কৈছে অক্ষয় কুমাৰ আৰু অমিতাভ বচ্চন, অপশ্যন বিত কৈছে অভিষেক বচ্চন আৰু অমিতাভ বচ্চন, অপশ্যন চিত কৈছে আয়ুষ্মান খুৰানা আৰু অমিতাভ বচ্চন। গতিকে আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব চি, আয়ুষ্মান খুৰানা। অপশ্যন চিটো শুদ্ধ হ'ব, আয়ুষ্মান খুৰানা আৰু অমিতাভ বচ্চন। 7 নম্বৰ প্ৰশ্নটোত কৈছে অলপতে অসম চৰকাৰে ঘোষণা কৰা জিলাখনৰ নাম কি? অপশ্যন এত কৈছে মাজুলী, অপশ্যন বিত কৈছে নলবাৰী, অপশ্যন চিত কৈছে যোৰহাট আৰু অপশ্যন ডিত কৈছে তিনিচুকীয়া। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাজুলী। 8 নম্বৰ প্ৰশ্নটোত কৈছে 2022 চনত কোনখন দেশে ইউক্ৰেইন আক্ৰমণ কৰিছিল? 2022 চনত কোনখন দেশে ইউক্ৰেইন আক্ৰমণ কৰিছিল? অপশ্যন এত কৈছে আমেৰিকা, অপশ্যন বিত কৈছে জাপান আৰু অপশ্যন চিত কৈছে ৰাছিয়া আৰু ডিত কৈছে চীন। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিলে। 9 নম্বৰ প্ৰশ্নটোত কৈছে অলিম্পিক পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন? অলিম্পিক পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? অপশ্যন এত কৈছে লাভলীনা বৰগোহাঁই, অপশ্যন বিত কৈছে প্ৰাণকৃষ্ণ মহন্ত, অপশ্যন চিত কৈছে হৰে কৃষ্ণ, অপশ্যন ডিত কৈছে ওপৰৰ এটা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই। অপশ্যন এটো শুদ্ধ হ'ব। 10 নম্বৰ প্ৰশ্নটোত কৈছে বৰ্তমান অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীজনৰ নাম কি? অপশ্যন এত কৈছে সুমন হৰিপ্ৰিয়া, অপশ্যন বিত কৈছে অজন্তা নেওগ, অপশ্যন চিত কৈছে দেৱসুস্মিতা, অপশ্যন ডিত কৈছে ওপৰৰ এটা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অজন্তা নেওগ। বি ইজ দ্য ৰাইট এনচাৰ। 11 নম্বৰ প্ৰশ্নটোত কৈছে নেশ্যনেল ষ্টাৰ্টআপ ডে পালন কৰা হয়। অপশ্যন এত কৈছে 15 জানুৱাৰী, অপশ্যন বিত কৈছে 25 জানুৱাৰী, অপশ্যন চিত কৈছে 15 মাৰ্চ আৰু অপশ্যন ডিত কৈছে 15 এপ্ৰিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 15 জানুৱাৰী। এ ইজ দ্য ৰাইট এনচাৰ। 12 নম্বৰ প্ৰশ্নটোত কৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত প্ৰযুক্তি পাৰ্ক গঠন কৰা হ'ব? কি কৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত প্ৰযুক্তি পাৰ্ক গঠন হ'ব? অপশ্যন এত কৈছে মণিপুৰ, অপশ্যন বিত কৈছে অসম, অপশ্যন চিত কৈছে মহাৰাষ্ট্ৰ আৰু অপশ্যন ডিত কৈছে ছিকিম। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মহাৰাষ্ট্ৰ। 13 নম্বৰ প্ৰশ্নটোত কৈছে টকিঅ' অলিম্পিক 2020ৰ শীৰ্ষ দেশখন হ'ল 2020ৰ শীৰ্ষ দেশখন হ'ল অপশ্যন এত কৈছে ভাৰত, অপশ্যন বিত কৈছে চীন, অপশ্যন চিত কৈছে আমেৰিকা, অপশ্যন ডিত কৈছে পাকিস্তান। গতিকে শুদ্ধ উত্তৰটো হ'ব চি, আমেৰিকাত। অপশ্যন চিটো শুদ্ধ হ'ব, আমেৰিকাত টকিঅ' অলিম্পিক 2020ৰ শীৰ্ষ দেশ। 14 নম্বৰ প্ৰশ্নটোত কৈছে আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি অধিকৰণৰ মুখ্য কাৰ্যালয় ক'ত? আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি অধিকৰণৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন এত কৈছে আমেৰিকা, অপশ্যন বিত কৈছে চিকাগো, অপশ্যন চিত কৈছে ভিয়েনা, অপশ্যন ডিত কৈছে মুম্বাই। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভিয়েনা। 15 নম্বৰ প্ৰশ্নটোত কৈছে ইউক্ৰেইনৰ ৰাজধানী কি? ইউক্ৰেইনৰ ৰাজধানী কি? অপশ্যন এত কৈছে ৱাশ্বিংটন, অপশ্যন বিত কৈছে ভিভ, অপশ্যন বিত কৈছে বিভ আৰু অপশ্যন চিত কৈছে ইৰাক আৰু অপশ্যন ডিত কৈছে বাগদাদ। গতিকে শুদ্ধ উত্তৰটো হ'ব বি, বিভ। বি ইজ দ্য ৰাইট এনচাৰ।
ইউক্ৰেইনৰ ৰাজধানী হৈছে বিভ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।